ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছা। মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'বিলাকত মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটোৰ মুদ্ৰা কাক বোলে বা মুদ্ৰা বিষয়ক কিছু কথা, মুদ্ৰাৰ বিভিন্ন অসুবিধা, বিনিময় প্ৰথা, সেই বিষয়ে কিছু কথা ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'বিলাকত কৈছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি বেংক ব্যৱস্থাৰ বিষয়ে কিছু কথা শিকিম। গতিকে বেংক ব্যৱস্থাৰ বিষয়ে পঢ়াৰ আগতে আমি প্ৰথমতে বেংক কি সেই বিষয়ে জানি লওঁ আহা। বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। অৰ্থাৎ তোমালোকক সাধাৰণ অৰ্থত বেংক কি বুলি ক'লে তোমালোকে লিখিব লাগিব যে বেংক হৈছে এনে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। অৰ্থাৎ বেংকে গ্ৰাহকৰ পৰা টকা গ্ৰহণ কৰে আৰু গ্ৰাহকৰ প্ৰয়োজনত সেই টকাই তেওঁলোকে গ্ৰাহকক ঋণ হিচাপেও প্ৰদান কৰে। গম পাইছা? কিন্তু তোমালোকে এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে গ্ৰাহকে বেংকত টকা জমা থোৱাৰ বিনিময়ত যি সুদ পায়, যি সুদৰ হাৰত তেওঁলোকে টকা বেংকত জমা থয়, তেওঁলোকে যদি বেংকৰ পৰা ঋণ লয়, ঋণ লোৱাৰ বিনিময়ত তেওঁলোকে যিটো সুদ দিব লাগে সেই সুদৰ হাৰ তেওঁলোকে লাভ কৰা সুদৰ হাৰতকৈ সদায় বেছি হয়। অৰ্থাৎ আমি যদি বেংকত পইচা এটা যদি টকা এটা যদি জমা থওঁ, কিবা এটা পৰিমাণৰ টকা যদি জমা থওঁ, তাৰ বিনিময়ত আমি যিটো সুদ পাম, আমি যদি বেংকৰ পৰা ঋণ লওঁ, মানে বেংকে যদি আমাক টকা ধাৰলৈ দিয়ে, আমি বেংকক যিটো সুদ দিব লাগিব সেই সুদৰ পৰিমাণটো সদায় বেংকে আমাক দিয়া সুদৰ হাৰতকৈ বেছি হয়। কিয় বেছি হয়? কাৰণ সেইটোৱে বেংকৰ ব্যৱসায়, বাণিজ্যিক বেংকৰ সেইটোৱে ব্যৱসায়। তেওঁলোকে আমাক যিটো সুদ দিয়ে তাতকৈ তেওঁলোকে বেছি সুদ আমাৰ পৰা ল'ব, কাৰণ তেওঁলোকৰ সেইটো ব্যৱসায়। আৰু তাৰ জৰিয়তে বাণিজ্যিক বেংকবিলাকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। ইয়াত তোমালোকে ডেফিনেশ্যনটো পঢ়িবলৈ পাইছা যে বেংক হৈছে এনে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয়ৰ ঋণ লওঁতাসকললৈ আগবঢ়ায়। খেতিয়ক, উদ্যোগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ বেংকৰ পৰা লাভ কৰে। এনে লেনদেনত বেংকৰ লাভ হয়। যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বেংকক সুদৰ হাৰো দিব লাগে। এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত বেংক ব্যৱসায় লাভজনক হৈ পৰে। সেইটো মই কোৱা কথাটোৱে যে বেংকে সঞ্চয়কাৰীলৈ যি সুদৰ হাৰ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত বেংক ব্যৱসায় লাভজনক হৈ পৰে। মানে সঞ্চয়কাৰীজনে বেংকৰ পৰা যিটো সুদৰ হাৰ লাভ কৰে, তেওঁ যদি বেংকে যদি তেওঁক টকা ধাৰলৈ বা টকা ঋণলৈ যদি দিয়ে, তাৰ বিনিময়ত সঞ্চয়কাৰী বা বেংকে যিটো সুদ ল'ব সেই সুদৰ হাৰ সদায় বেছি হয়। বুজি পাইছা? আৰু বেংকৰ পৰা বিভিন্ন গ্ৰাহক বা ছাত্ৰ ছাত্ৰীয়ে মানে যিটো এডুকেশ্যন লোন, শিক্ষাভিত্তিক লোন থাকে, গতিকে এডুকেশ্যন লোনো ল'ব পাৰে। গ্ৰাহকসকলে বিভিন্ন ধৰণৰ লোন বেংকৰ পৰা ঋণ ল'ব পাৰে, বা উদ্যোগপতিসকলে তেওঁলোকৰ উদ্যোগজনিত কাৰণত বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। বিভিন্ন ব্যক্তিয়ে বিভিন্ন কাৰণত বেংকৰ পৰা ঋণ লয়। গতিকে আমাৰ বেংকৰ ডেফিনেশ্যনটো আছিলে এইটোৱেই। এতিয়া আমি বেংকৰ উৎপত্তিৰ বিষয়ে কিছু কথা জানি লওঁ আহা। বেংকৰ উৎপত্তি কিদৰে হৈছিল? অৰ্থনীতিবিদ ক্ৰাউথাৰ, ইয়াত অৰ্থনীতিবিদ ক্ৰাউথাৰ বুলি দিছে, তেখেতৰ সম্পূৰ্ণ নামটো হৈছে অৰ্থনীতিবিদ জিঅ'ফি ক্ৰাউথাৰ। গতিকে জিঅ'ফি ক্ৰাউথাৰৰ মতে আমাৰ সমাজত থকা যিসকল আদিতে বা আৰম্ভণিতে আমাৰ সমাজত যিসকল সোণাৰী, বেপাৰী বা ঋণ দিওঁতা মহাজন আছিল, সেই মহাজনসকলক জিঅ'ফি ক্ৰাউথাৰে বেংকৰ পূৰ্বপুৰুষ বুলি কৈছে। পূৰ্বপুৰুষ বুলি কিয় কৈছে? কাৰণ বৰ্তমান আমাৰ সমাজত বেংকে যিটো কাৰ্য সম্পাদন কৰি আছে, কাৰণ বেংকে বিভিন্ন গ্ৰাহকক ঋণ প্ৰদান কৰে, সেই কাৰ্য আদিতে বা আৰম্ভণিতে এইসকল ব্যক্তিয়ে সম্পাদন কৰিছিল। মানে বেপাৰী, সোণাৰী আৰু যিসকল মহাজন আছিল, সেই মহাজনসকলে আদিতে মানুহক টকা ধাৰলৈ দিছিল। গতিকে সেইসকল ব্যক্তিক বৰ্তমান সময়ত ক্ৰাউথাৰে বেংকৰ পূৰ্বপুৰুষ বুলি কৈছে। মধ্যযুগত ইটালীত প্ৰথমটো বেংক স্থাপিত হৈছিল, বেংক অৱ ভেনিছ। এই বেংক অৱ ভেনিছৰ উৎপত্তিৰ পিছৰ পৰাই বেংক শব্দটোৰ বহুল প্ৰচাৰ হ'বলৈ ধৰে। বুজি পাইছা? কিন্তু সেই সময়ত কি হৈছিলে, ইটালীত কিছুমান ক্ষুদ্ৰ ৰাজ্য আছিল আৰু সেই ৰাজ্যবিলাকৰ মাজত খুব সঘনাই যুদ্ধ বিগ্ৰহ হৈছিল। আৰু সেই যুদ্ধ বিগ্ৰহৰ খৰচ পাতি হিচাপে তেওঁলোকক যথেষ্ট টকাৰ প্ৰয়োজন হৈছিল। আৰু সেই টকাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে ইটালীত কিছুমান আয়ুক্ত নিয়োগ কৰা হৈছিল। আয়ুক্ত মানে কিছুমান ব্যক্তি নিয়োগ কৰা হৈছিল, আৰু সেই ব্যক্তিসকলক কি বুলি কোৱা হৈছিল? মন্তে বুলি কোৱা হৈছিল। কথাটো বুজি পাইছা? ইটালীত সেই সময়ত মধ্যযুগৰ ইটালীত ক্ষুদ্ৰ ৰাজ্যবিলাকৰ মাজত যুদ্ধ বিগ্ৰহ হৈছিল। সেই যুদ্ধ বিগ্ৰহৰ খৰচ পাতি হিচাপে তেওঁলোকক যথেষ্ট টকাৰ প্ৰয়োজন হৈছিল, আৰু সেই টকাবিলাক সংগ্ৰহৰ বাবে তেওঁলোকে বিভিন্ন ব্যক্তি বা আয়ুক্তক
নিয়োগ কৰিছিল আৰু এই আয়ুক্তসকলক মন্তে বুলি কোৱা হৈছিল। কিন্তু সেই সময়তে আকৌ ইটালীৰ এটা বৃহৎ অংশ জাৰ্মানৰ দখলত আছিল আৰু এই জাৰ্মানীসকলে এই মন্তে শব্দটোৰ ঠাইত বেংক BANCK বেংক শব্দটো ব্যৱহাৰ কৰিছিল। ইটালীত যিসকল ইটালীৰ জনসাধাৰণ তেওঁলোকে বেংক শব্দটো বেংকো বুলি কৈছিল। ফৰাচী ভাষাত আকৌ এই বেংকো শব্দটো বেংকি BANKI বেংকি আৰু ইংৰাজী ভাষাত এই শব্দটো বেংক হৈ পৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই শব্দবিলাক মনত ৰাখিবা, কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকক এনেকুৱা ধৰণৰ কিছুমান শব্দ বা এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সোধা দেখা যায় যে BANCO এই বেংকো শব্দটো কোনটো ভাষাত ব্যৱহাৰ কৰা হৈছিল, বা BANKI বেংকি এই শব্দটো কোনটো ভাষাত ব্যৱহাৰ কৰা হৈছিল। গতিকে ফৰাচী ভাষাত বেংকি, ইটালী ভাষাত বেংকো আৰু জাৰ্মানসকলে বেংক BANCK বেংক শব্দটো ব্যৱহাৰ কৰিছিল। হ'ব, তাৰপিছত চোৱা যে ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু এই বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান। গতিকে ভাৰতবৰ্ষত পোনপ্ৰথম কোনটো বেংক স্থাপন কৰা হৈছিল আৰু এই বেংকটোৰ নাম কি আছিল? ভাৰতবৰ্ষত পোনপ্ৰথম বেংক অফ হিন্দুস্তান স্থাপন কৰা হৈছিল আৰু এই বেংকটো 1770 চনত স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ পৰ্যায়ত 1926 চনত অসমত প্ৰথমটো থলুৱা বেংক গুৱাহাটী বেংক স্থাপন কৰা হৈছিল। গতিকে ভাৰতবৰ্ষৰ যিটো প্ৰথম বেংক সেইটো হৈছে বেংক অফ হিন্দুস্তান, 1770 চনত স্থাপন কৰা হৈছিল। গুৱাহাটীৰ প্ৰথম থলুৱা বেংক গুৱাহাটী বেংক, মানে অসমৰ প্ৰথম থলুৱা বেংক গুৱাহাটী বেংক, আৰু এই বেংকটো 1926 চনত স্থাপন কৰা হৈছিল। আৰু যিটো আমাৰ ৱৰ্ল্ডৰ ধৰি লওক ফাৰ্ষ্ট বেংক বুলি ক'বলৈ গ'লে মানে বেংক শব্দটো বহুল প্ৰচাৰ কেতিয়া হৈছিলে? ইটালীত যেতিয়া বেংক অফ ভেনিছ স্থাপন কৰা হৈছিলে। গতিকে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সুধিব পাৰে, গতিকে এই প্ৰশ্নবিলাক তোমালোকে মন দি পঢ়িবা। ইয়াৰ পিছৰ পৰ্যায়ত আমি বেংকৰ শ্ৰেণী বিভাজনৰ বিষয়ে কিছু কথা জানি লওঁ আহা। বৰ্তমান আমাৰ মাজত যিবিলাক বেংক আছে সেই বেংকবিলাকক কি ভাগত ভাগ কৰা হৈছে? কেইবাটাও বিভিন্ন ভাগত ভাগ কৰা হৈছে। তাৰ ভিতৰত প্ৰধান ভাগকেইটা হৈছে যে কেন্দ্ৰীয় বেংক, যিটো আমাৰ ভাৰতীয় কেন্দ্ৰীয় বেংক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বাণিজ্যিক বেংক, আঞ্চলিক গাঁৱলীয়া বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। কিন্তু বৰ্তমান তোমালোকক যিখন দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি তাত তোমালোকক কেৱল কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ বিষয়ে পঢ়িবলৈ দিয়া হৈছে, আৰু আন যিবিলাক বেংক কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, আঞ্চলিক গাঁৱলীয়া বেংক, সেইবিলাকৰ বিষয়ে তোমালোকে ইয়াৰ ওপৰ শ্ৰেণীবিলাকত পঢ়িবলৈ পাবা, বা ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, এইবিলাকৰ বিষয়ে তোমালোকে ওপৰৰ শ্ৰেণীবিলাকত বহলভাৱে আলোচনা কৰিবলৈ পাবা। এতিয়া কেন্দ্ৰীয় বেংকৰ কি কাৰ্যাৱলী বা কেন্দ্ৰীয় বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, ভাৰতীয় প্ৰথম বাণিজ্যিক বেংকটো কি আছিল, বাণিজ্যিক বেংকৰ কাৰ্যাৱলী কি, সেইবিলাকৰ বিষয়ে মই ইয়াৰ পিছৰ ভিডিঅ'বিলাকত তোমালোকক বহুলভাৱে বুজাই দিম। আৰু এই আটাইবিলাক বেংক ধৰি লোৱা প্ৰথম কেন্দ্ৰীয় বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1935 চনত, বা বাণিজ্যিক বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে 1770 চনতে যিটো বেংক অফ হিন্দুস্তান কলকাতাত প্ৰতিষ্ঠা হৈছিলে, সেইবিলাকৰ বিষয়ে মই তোমালোকক কিছুমান ইতিমধ্যে নোটছ বনাই থৈছোঁ। এই নোটছখিনি মই তোমালোকলৈ প্ৰেৰণ কৰি দিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।